নমস্কাৰ, মই দীপ্তি আন্তা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই যাবলৈ ওলাইছোঁ আৰু ক'লৈ যাম কি কথা আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহ'লে বলক গৈ থাকে। এতিয়া চব খোজে আহি আছোঁ একদম খোজ কাঢ়ি লগৰ এজনী যাব, তাইৰ লগত মই এতিয়া গৈ থাকিম। তাইৰ ঘৰ ইমূৰত, মোৰ ঘৰ সিমূৰত, আৰু মই সেইটো কাৰণে খোজ কাঢ়ি গৈ আছোঁ আৰু লগতে গুচি যাম বুলি সেইটো কাৰণে গৈ আছোঁ। মই তাইতকৈ আগবাঢ়িহে আহিলোঁ। মই এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে, বেটেৰী এখনত গুচি আহিলোঁ আৰু তাত ৰৈ নিদিলোঁ। ইয়াতে ৰৈ থাকোঁ বোলো, ৰাস্তাতে গাড়ী পালে ক'ব পাৰিম। গতিকে সেনেকৈ গুচি আহিলোঁ আৰু এতিয়া আহিছে নেকি আকৌ মই চাই ৰখি আছোঁ। এনেকুৱা হৈছে পৰিস্থিতিটো, কিন্তু ক'ব এয়া হৈছে গতি। এতিয়া আহি আছে। কাগজ এখন জেৰক্স কৰিবৰ কাৰণে ইয়াত সোমালোঁ আৰু আজি বৃহস্পতিবাৰ, প্ৰায় বন্ধ আছে। এইখনে খুলিছিলে অকণমান, আকৌ পাছত বন্ধ কৰি দিলে। চাইডে আহি আছোঁ। চাওক, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইমান ধুনীয়াকৈ বনাই ৰাখিছে। আহোঁতে গাড়ী এখনতে আহিছোঁ, মানুহজন লগ পালোঁ আৰু এতিয়া আমি দুইজনী গৈ আছোঁ। চব আমাক ওচৰা-ওচৰি আৰু আহি পালেহি। এনেকুৱা কথা চাহ একাপ খালোঁ আৰু এতিয়া আকৌ যাবলৈ এইফালে চাওক, একদম বাগানৰ গলি এইফালে ইয়াতে কৰিব পাৰে। চাওক, চেপন আছে তাই কৰি লৈছে জেৰক্স। ইয়াত ইমান ধুনীয়াকৈ ইমান ডাঙৰ হৈ গ'ল গছজোপা, বৰগছ নেকি। এই গছজোপা ইমান ডাঙৰ হ'ল চাওক। আৰু ইয়াতে আছে কাষতে এটা সৰুকৈ পাৰ্কৰ নিচিনাকৈ। ইয়াত আছে মহাত্মা গান্ধী, আমাৰ বাপুজীৰ প্ৰতিমূৰ্তি ইমান ধুনীয়াকৈ সজাই ৰাখিছে পৰিপাটিকৈ। আৰু আপোনালোকলৈ বুলি মই দেখাবলৈ কৰিলোঁ। ইয়াত একদম ধুনীয়াকৈ লৰচৰ হৈ আছে চব বতাহত। মহামানৱ মহাত্মা গান্ধীক এয়া মই শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ। একদম ঘূৰি ফুৰিছোঁ আৰু দেই, চব বাগানৰ মাজে অলিয়ে গলিয়ে ঘূৰিছোঁ। আজি জমনি হৈ গ'ল দেই, নামিব লাগিছিলে যিডোখৰ জেগাত সেইডোখৰ নামিব নোৱাৰিলোঁ। একদম আমি এতিয়া আকৌ চাৰিআলিলৈ গুচি আহিলোঁ। এতিয়া আকৌ দোকানখনলৈ গুচি আহি আছোঁ। গতি মোবাইলটো খবৰ এটা বিচাৰি ফুৰিছোঁ আৰু কৈ আছোঁ এতিয়া বিচাৰিছোঁ। মোবাইলৰ খবৰ লগাবলৈ আহিলোঁ। এই বগৰী নিবলৈ আহিলোঁ। তেতেলী ওলাইছে, নহৰু, এইফালে ডিম আছে, এইফালে আজি এইটোৱে হৈছে আৰু এইফালে ইয়াত এতিয়া চাহ খাবলৈ সোমাইছোঁ দেই। চাহ নহয় কি পাওঁ তাকে খাম। এইফালে ইয়াৰ পৰা দেখাই আছোঁ চব আমাৰ ডিমৌখন আছেনে নাই বনাই থোৱা। ঢেৰ দোকান আছে একদম। আমি এইবোৰত সোমোৱাই নহয় এদিনো। চাওক ইমান ধুনীয়া দোকান, চব বস্তু আছে, সোমোৱাই নহয় এদিনো।
ইয়াত নাই নেকি জানো, মইতো জানো। এতিয়া আমি চাওমিন অৰ্ডাৰ দি বহি আছোঁ, অপেক্ষা কৰি আছোঁ। ঘৰত ইফালে যাব লাগে, দেৰি হৈছে আৰু ৰখি আছোঁ। কিবা এটা খাম আৰু ইয়াৰ ভিতৰত সস্তীয়া মস্তীয়া। এইফালে চাওমিন দিলে, নাখাওঁ। এতিয়া মই ঘৰ আহি পালোহি আৰু ইমানেই কিবা ভাগৰ এটা লাগিছে নহয়, জোতা এযোৰ খুলি দিয়াৰ লগে লগে একদম ভাগৰ লাগিছে। আৰু কি আনিলোঁ বস্তু চাওক। এইফালে ইয়াত তেতেলী আনিছোঁ, প্ৰেছাৰ আছে যিহেতু সেইকাৰণে তেতেলী লৈ আনিলোঁ, দেখি পিনি পালোঁ, লৈ আহিলোঁ। আৰু এইফালে এই বাটাৰৰ পেকেট এটা আনিছোঁ সৰু সৰুকৈ। আৰু এয়া বাদাম, নহৰু অকণমান কম দাম পালোঁ, 50 টকা পোৱাকৈ, এয়া লৈ আনিলোঁ এপোৱা। আৰু এফালে চেনি, ইয়াত আছে বিলাতী বগৰী, ইয়াত তামোল পাণ, মিঠাতেল কমকৈ লৈ আনিছোঁ। আৰু এইফালে চাহপাতৰ পেকেট এটা, এনেকৈ এইখিনি বজাৰ কৰি আনিলোঁ।